হিমন্ত, তুমি আমার সেনাধ্যক্ষ। কবি কিরণ চন্দ্র কাকতি। আবৃত্তি সুনিতা ডেকা। নিশা এতিয়া দুপৰ, কৰোণাৰ ত্ৰাসত ভয়াৰ্ত অসম এতিয়া অশান্ত। অৱশ্যে আক্ৰান্তৰ অন্তৰত পূৰ্বৰ ভয় নাই। আকাশ বতাহত সাহসৰ জয়ধ্বনি শুনিছোঁ। চিকিৎসা কৰ্মীৰ কঠোৰ শ্ৰমত সজীৱ সতেজ ৰোগী। আৰক্ষীৰ যুদ্ধংদেহী সমদলৰ সৈতে কৰোণাৰ থয়া নথয়া ৰণ। তোমাৰ আশ্বাসবোৰ ফুল হৈ ফুলিছে আমাৰ হৃদয়ত। মনত আছেনে প্ৰথমজন কৰোণা ৰোগীৰ আবিৰ্ভাৱৰ দিনটোৰ কথা? শদিয়াৰ পৰা ধুবুৰীলৈকে ভয়াৰ্ত জনতাৰ অন্তহীন ভাৱনা। কি হ'ব এতিয়া? উপায় বাৰু ওলাবনে? টিভি আৰু বাতৰি কাকতত ভয় লগা প্ৰচাৰ। তছনপ হ'ব আমাৰ অৰ্থনীতি, দেশৰ হ'ব বিপৰ্যয়। ভোকাৰ্তৰ আৰ্তনাদত গগন কঁপিব। তোমাৰ প্ৰথম সাংবাদিক মেলখনৰ কথা সদায় মনত থাকিব। টিভিৰ সন্মুখত উবুৰি খাই পৰিছিল কম্পিত জনতা। তোমাৰ কথাবোৰে আমাক সাহস দিছিল। মানুহৰ মুখলৈ পানী আহিল। ধ্বনিত হ'ল হিমন্ত, তুমি আমাৰ সেনাধ্যক্ষ। তোমাৰ আহ্বানত সঁহাৰি জনাই অনেকজন থিয় হ'ল দুৰ্গতৰ কাষত। অসুস্থ আৰক্ষী জোৱানেও বিলালে টোপোলা। নতুন এচাম হৃদয়বানৰ সহযোগে জীপাল কৰিলে অলেকৰ বুকু। কিন্তু কি আচৰিত, কলা বেপাৰী সুবিধাবাদীৰ দলটো একেদৰেই থাকিল পাষাণ হৈ। এদিন কৰোণা যুদ্ধৰ এখন বুৰঞ্জী হ'ব। সোণালী আখৰেৰে লিখা থাকিব তোমাৰ কথাবোৰ, হৃদয়বানৰ বতৰাবোৰ। চিকিৎসা কৰ্মী আৰু আৰক্ষীৰ সাহসৰ কথাবোৰে পৃষ্ঠা শুৱনি কৰিব। কোনোবা যুগত হয়তো আন এক মহামাৰী হ'ব। এই বুৰঞ্জী পঢ়িয়েই আন এজন হিমন্তই সেনাধ্যক্ষৰ দায়িত্ব ল'বলৈ প্ৰেৰণা পাব।